নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আজি মই এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব, আৰু উপকৃত হ'ম বুলি যদি ভাবে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু ব'লকচোন এতিয়া এই যে চুৱেটাৰটো দেখিছে আপোনালোকে, এই চুৱেটাৰটো আমাৰ মানে ছোৱালীজনী মাজনীৰ ইউনিফৰ্মৰ চুৱেটাৰ হয়। তাই এতিয়া অকণমান বাঢ়ি গ'ল, সেইকাৰণে চুৱেটাৰটো চুটি হৈ গৈছে হাতকেইখন। আৰু মই এতিয়া এই চুৱেটাৰটো কি কৰিম বুলি ভাবিছোঁ জানেনে, এটা হাফ চুৱেটাৰ বনাই দিম। যদি আপোনালোকৰো এনেকুৱা ধৰণৰ কিছুমান চুৱেটাৰবোৰতো সোনকালে বেয়া হৈতো নাযায়, সেয়েহে আপোনালোকেও এইটো কাম কৰিব পাৰে মোৰ দৰে। আৰু খুব ভাল হৈছে। আৰু হাতকেইখন মই প্ৰথমতে খুলি ল'ম, যোনকেইখনে দেখাইছিলোঁ যে এয়া আপোনালোকে চাওক। মই প্ৰথমতে হাতকেইখন এটা পিন দি খুলি লৈছোঁ। আৰু খুলি হোৱাৰ পিছত এইটো বিশেষ বেছি কাম নাই, হাতকেইখন এৰুৱাই ল'লে তাৰপিছতে এটা মুটুক দি চিলাই ল'লে আপোনালোকে এটা ধুনীয়া হাফ চুৱেটাৰ হৈ যাব। আৰু যিহেতু চুৱেটাৰবোৰ সৰু হ'লেতো পিন্ধিব নোৱাৰে, সামৰি থোৱাহে হয় ক'ৰবাত জাপি কৰি। যদি আপোনালোকে এনেধৰণে কৰি ল'ব পাৰে, আপোনালোকৰ বস্তুটো ব্যৱহাৰ হৈ থাকিব। আৰু এটা হাফ চুৱেটাৰ নিকিনাকৈ চলি যাব। যিহেতু ল'ৰা ছোৱালীবোৰ বাঢ়ি আহে, খুব সোনকালে চুৱেটাৰবোৰ চুটি হৈ যায়, সেয়েহে আপোনালোকে এইটো ষ্টেপ ফ'ল' কৰিব পাৰে। এয়া মই এতিয়া খুলি লৈছোঁ, আৰু খুলি কৰি হোৱাৰ পিছত আপোনালোকক দেখাম বাৰু কেনেকুৱা হয়। খুব ভাল হৈছে। মই প্ৰথমতে কেনেকুৱা হ'ব বুলি ভাবিছিলোঁ, ভাল হয় নে বেয়া হয়। আৰু ভাল হোৱাৰ কাৰণে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। মোৰ দৰে আপোনালোকেও এনেকৈ কৰি ল'ব পাৰিব, যিসকলে আগ্ৰহী আচলতে কৰি ল'ব পাৰিব। নিকিনাকৈও এটা চলি যায় আৰু তেতিয়া এয়া চাওক, হাতকেইখন এৰুৱাই মই এটা হাত চিলাই ল'লোঁ। হাতেৰে দিয়ে চিলাইছোঁ, যে মেচিনত চিলাব লাগিব তেনেকুৱা কোনো কথা নহয়। আপোনালোকে ধুনীয়াকৈ হাতেৰে খুলি ল'ব পিন এটা দি, তাৰপিছত খুলি কৰি বেজী আৰু গুলি লৈ ল'ব। আপোনালোকে ধুনীয়াকৈ নিজেই ঘৰতে চিলাই দিব পাৰিব, কোনো দৰ্জিৰ ওচৰলৈ নিয়াৰ প্ৰয়োজন নাই। মোৰ এতিয়া মেচিন আছে যদিও মই আপোনালোকক হাতেৰে চিলাই দেখাম। বহুতৰ ওচৰত হয়তো মেচিন নাথাকিবও পাৰে, সেয়েহে আপোনালোকে চাব। আৰু বহুতে চিলাব জানেই বাৰু, হাতেৰে দি চিলাই ল'ব পাৰিব এটা এটা মুঠুক, য'ত নেকি ভাঁজটো হৈয়ে থাকে হাতখন লগোৱা। আৰু একে ৰঙৰ এটা গুলি আনি ল'ব, গুলি আৰু বেজী এইটোতো থাকেই, আৰু তেনেকৈ কৰি ল'ব পাৰিব আপোনালোকে। আৰু মই কিন্তু বহুত ভাল পালোঁ। আপোনালোকে শেষলৈকে চাবচোন, আৰু আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টি চাই। যদি আপোনালোকে উপকৃত হৈছে বুলি ভাবে, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, তেতিয়া ভাল লাগিব। এয়া এতিয়া চাওকচোন, মই বেজী গুলি লৈ লৈছোঁ, এয়া হাতেৰে এনেকৈ চিলাই গৈছোঁ। এয়া দেখিছেনে আপোনালোকেও, মানে দৰ্জিৰ ওচৰলৈ নি মেচিনতে চিলাব লাগিব বুলি তেনেকুৱা নহয়। মই এইটো হাতেৰে চিলাই দিছোঁ। হাতেৰে চিলাই দিলেতো খুব ধুনীয়া হৈছে, যিহেতু এটা মুটুক দি থোৱা থাকেই। এয়া ধুনীয়াকৈ এতিয়া মই চিলাই ল'ম, আৰু চিলাই হোৱাৰ পিছত আপোনালোকক দেখাম। আৰু এনেকুৱা ধৰণৰ চুৱেটাৰবোৰ ধৰক, এনেকুৱা বুলিয়ে নহয়, চুৱেটাৰবিলাক আচলতে চুটি হৈ গ'লে বা হাতবিলাক চুটি হৈ যায়, গাটো বাৰু অকণমান দীঘলেই হৈ থাকে বাৰু। চুটি হৈ গ'লেতো উপায় নাই ন, ভৰাই থ'ব লাগে। এতিয়া ইউনিফৰ্মৰ চুৱেটাৰ যিহেতু অলপ যেতিয়া গৰমলৈ আহিব তেনেকুৱাত পিন্ধি যাব পাৰিব। এতিয়াও ধৰক হাফ চুৱেটাৰটো পিন্ধি যাব পাৰিব। তেনেকৈ বুলিয়ে মই চিলাই দিছোঁ, আৰু বস্তুটো সৎ ব্যৱহাৰো হৈছে। আপোনালোকে কেনেকুৱা পাই জনাব ভিডিঅ'টি চাই। এতিয়া মই চিলাই লওঁ, সম্পূৰ্ণ হৈ লওক। সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাম ফাইনেল সেইটো। এয়া মই তাইক পিন্ধাই দিছিলোঁ, চাওকচোন ধুনীয়া হৈছে। এয়া এইটো হৈ গ'ল। আপোনালোকেও যদি আগ্ৰহী, আপোনালোকৰ যদি উপকৃত হৈছে বুলি ভাবে, আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব প্লিজ। আৰু আজিলৈ আহিছোঁ, বাই বাই।